নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ দ্বাৰা লাইক কৰি দিব। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা। আজি প্ৰথমটো খবৰ হৈছে নগাঁৱত কোনো মীন পালক সন্থা নাই। ক্ষমা বিচাৰিছোঁ, আমাক মাছ বিক্ৰী কৰিবলৈ দিয়ক বুলি ক্ষমা বিচাৰি আছে। অৱশেষত নগাঁৱৰ মাছ বেপাৰীয়ে খুজিলে ক্ষমা, আমাক মাছ বিক্ৰী কৰিবলৈ দিয়ক। এইখন অসমত আমি অসমীয়া সকলো ভাই ভাই। নগাঁৱত আমি কোনো মীন পালক সন্থা নাই। আমাৰ মাছ উজনি অসমৰ চিলাপথাৰ ধেমাজি সকলোতে গৈ আছে। কি হৈ গ'ল আমি একো গম নাপাওঁ বুলি মাছ বেপাৰীসকলে কৈ আছে। আমি অসমৰ মানুহ অসমতে আছোঁ, আমাক মাছ বিক্ৰী কৰিবলৈ দিয়ক। আমি মুছলমান হ'লেও আমি অসমীয়া। মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই এই মন্তব্য নগাঁৱৰ মীন পালকৰ। আজিৰ দ্বিতীয়টো খবৰ হৈছে গুৱাহাটী মহানগৰীৰ অবৈধ ফ্লেটত GMCৰ বুলডোজাৰ। গুৱাহাটীৰ অবৈধ ফ্লেটত GMCৰ বুলডোজাৰ। হাতীগাঁও বিষ্ণুজ্যোতি পথাৰ এটা ফ্লেটত উচ্ছেদ চলালে পৌৰ নিগমে। অবৈধভাৱে ফ্লেট নিৰ্মাণ কৰাৰ অভিযোগ। হাতীগাঁও বিষ্ণুজ্যোতি পথৰ শিৱশক্তি ৰেচিডেন্সিত GMCৰ হাতোৰা। নীতি বহিৰ্ভূতভাৱে এপাৰ্টমেণ্টটোৰ পাৰ্কিঙত টাইবন্দী কৰি নিৰ্মাণ কৰিছিল এই ফ্লেটটো নিৰ্মাণ কৰি পৰৱৰ্তী সময়ত ভাড়ালৈ দিয়াৰ অভিযোগ। নিৰ্মাণকাৰীৰ বিৰুদ্ধে অভিযোগ দিছিল পৌৰ নিগমক। ইয়াৰ পিছতেই পৌৰ নিগমে অভিযান চলাই ভাঙি পেলায় অবৈধ ফ্লেট। আজিৰ গুৰুত্বপূৰ্ণ খবৰটো চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰি দিব এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে। ধন্যবাদ।